মোমো ভাল পোৱা সকলে ভিডিঅ'টো চাই যাওক কেনেকৈ বনাওঁ। তো আজি ভাবিলোঁ মোমোকে খাওঁ, তাৰ কাৰণে এয়া এটা লৈছোঁ কবি আৰু এয়া ময়দা আৰু অলপমান চয়াবিন। তো বলক কেনেকৈ বনাওঁ আপোনালোককো দেখাই যাওঁ। আগতে বনাই পোৱা নাই, তো আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম। যেতিয়া বস্তুবিলাক নাই চৰিয়াই লৈ লৈছোঁ। তাৰপিছতে ময়দাখিনি ধুনীয়াকৈ সানিলোঁ আৰু দেখিছেই নহয় যিহে হাতত লাগি ধৰিছে, তো তেওঁ সানিলোঁ আৰু খাব লাগিবই যিহেতু সানিবতো লাগিবই। আৰু ময়দাখিনি লাডু এটা কৰি ধুনীয়াকৈ ঢাকি থলোঁ, সেইখিনি অলপমান কোমল হ'বলৈ। আৰু তাৰপিছত এই ভিতৰত দিয়া বস্তুখিনি মানে কবি আৰু চয়াবিনখিনি ধুনীয়াকৈ এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত এইপিনে 3টা পিঁয়াজ, জলকীয়া যিমান খায় এইপিনে ধুনীয়াকৈ ভাজি এখন বনাই ল'লোঁ। আৰু ভাজিখন মানে কবি আৰু এইপিনে চয়াবিনখিনি দি দিলোঁ। তাৰপিছত মাক ক'লোঁ যিখিনি বনাবলৈ, ৰুটি নিচিনাকৈ বনাই তাত এই ভাজিখিনি সোমোৱাই ম'ম' শ্বেপটো দিব চালোঁ, কিন্তু হৈছেনে নাই কমেণ্ট কৰি জনাব। তাৰপিছতে এইপিনে পানীখিনি উতলি আছে, তাত চৰিয়াটো দি ম'ম' এটা এটাকৈ গোটেইকেইটা ম'ম' দি এইপিনে ঢাকটাখন দি দিলোঁ। দেশী যোগাৰ ধুনীয়াকৈ লগাই দিছোঁ। তাৰপাছতে এয়া আমাৰ ভেজ ম'ম' ৰেডি হৈ গ'ল। আৰু খাইটোতো দোকানৰ নিচিনাই লাগিছে বাৰু। খোৱাৰ পিছতে ইহঁত দুইটাকো খাব দিলোঁ আৰু পিছত মাক বাৰু